এই যাবি পাপৰি বনোৱা সেই কোমল কোমল ৰুটিকেইটাকে খাই থাকিবি মইতো তোক যিমান বনাই খোৱালেও সলনি নলওঁ তই কেতিয়া খুৱাইছিলি অ' যোৱা মাহৰ 25 তাৰিখ শনিবাৰে তই যেতিয়া আমাৰ ঘৰলৈ গৈছিলি তোক তেতিয়া পাপৰিয়েহে বনাই খুৱাইছিলে ন বাহ তহঁতৰ ঘৰলৈ মই কোন মাহৰ কি তাৰিখ কি বাৰে গৈছিলোঁ চব মনত ৰাখিছ ঐ কেনেবাকৈ সময়টো মনত আছে নি 7:15 তই আমাৰ ঘৰলৈ গৈছিলি আৰু 7:40 মই তোৰ ৰুটি খাবলৈ বনাই দিছিলোহি বাহ তোক কিন্তু মানিছোঁ দেই তই ইমান কথা মনত ৰাখিছ তই আজি এটা কথা প্ৰমাণ কৰি দিলি কি কথা তোৰ যে মগজুটো ন আঁঠুত নাই তাতকৈ অলপ ওপৰত আছে চা তোক এনেকুৱা এটা জেগাত কিক মাৰিম নহয় বোপাই সম্পত্তি ভাঙি ঠাণ্ডা হৈ যাব পিছত বিচাৰি ফুৰিলেও নাপাবি তোক যে কোনটো ল'ৰাই পাব নহয় তাৰ সেইখন কেলা কপালেই বুলিম নে চোতালেই বুলিম ভাবিয়ে তত পোৱা নাই বে যোনটোৱে মোক পাব তাৰ সেইখন কপালো নহয় চোতালো নহয় প্ৰশান্ত মহাসাগৰ এফালহে বুজিছ